দেখাই দিয়া সকলো আহিবা আৰু এইটো কি পিছতে যাব চাই ভিডিঅ'টো পিছত যাব অঁ তেতিয়াহ'লে চাব আৰু ইয়াৰ পৰাই মানস দাই দেখাব ধুনীয়াকৈ MJ মাল্টিপ্লেক্স হেৰিত যাব নেকি ন চেনেলটো চেঞ্জ কৰিলোঁ নামটো MJ ব্লগ কৰিলোঁ MJ ব্লগ MJ ব্লগত চাই দিব পাৰিব আপোনালোকে যি হ'ব ন ইয়াত ৰাইজে হিট দি দিব মানে এইফালৰ Wow. প্ৰগ্ৰামটো বঢ়মপুৰ হাইস্কুল খেলপথাৰ এয়া আজি DY ব্যৱস্থাপনাত আৰু লগতে আমাৰ ৰাংঢালী কেন্দ্ৰীয় সমিতিৰ ব্যৱস্থাপনাত আজি বিভিন্ন নপুৰণি গায়কৰ সমাৱেশ ঘটিব বঢ়মপুৰত তাৰ ভিতৰতে বৰ্ণালী কলিতা নীলাম্বিতা আচুৰ্য বৰপাত্ৰ গোহাঁই ৰেকিব এনেকৈ আৰু মোটামুটি 18-20 জন গায়কৰ ভিতৰত আমাৰ প্ৰদৰ্শন আহিবা আশা কৰিছোঁ ন সকলোকে বাৰু এতিয়া ৰাতিলৈ কি হয় সেইখিনি দেখাম নে কি কয় এতিয়া এনেকৈ চাই থাকিলে ব'ৰ পাই যাব এতিয়া ৰাতিখিনি দেখাওঁ এয়া আমি আহি গ'লোঁ ৰাতি এতিয়া দেখিছে ৰাতি মানুহ হৈছে আৰু বেছিও গোট খোৱা নাই এজন এজনকৈ আহি গোটেই ফিল্ডখন ভৰি পৰিব আৰু ব'লক দেখাই যাওঁ কি হৈছে কি নহৈছে ইমান ঠাণ্ডাত এনেকুৱা জুই ইয়াত ফিটিং কৰিছে নহয় একদম মই মানে ইয়াতহে শান্তি পাইছোঁ ধুনীয়াকৈ চাওক কি ধুনীয়া লাগিছে চাওক মন চৌকাত ৱাও ৰাতিৰ অনুষ্ঠান কথাই পেলাই বোলক এনেকৈ চাওঁ গোটেইখন ঘূৰাই দিছোঁ না ছোৱালী আছে নাযাওঁ ঘূৰাওঁ অঁ অ'কে আমি আহি গ'লোঁ এতিয়া বঢ়মপুৰ হাইস্কুল খেলপথাৰ ইয়াতে আজি ভোগালী উৎসৱ হৈছে উপস্থিত আছে
ব্লগিং কৰিছে দেখিছোঁ দোকানী আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এম জে ব্লগ। আৰু এটা কথা, চেনেলটোৰ নামটো চেঞ্জ কৰিলোঁ, এম জে মাল্টিমিডিয়াৰ পৰা এম জে ব্লগ কৰিলোঁ। ধন্যবাদ, জয় অসম, বাই বাই।